এটি প্ৰতিভা হেৰাই গ'ল অকালতে। অকালতে হেৰাই গ'ল বিহুৱতী চৰাইজনী। বহাগৰ উতলা বাট যেন বিলীন হৈ গ'ল বিহুৱতী নিশামণি। ৰাজ্যবাসীক কন্দুৱাই অজান মুলুকলৈ গুচি গ'ল নিশামণি হালৈ। আমাৰ মাইনা জনপ্ৰিয় হোৱাটো ভগৱানে সহ্য নকৰিলে। নিশামণি হালৈ বুলি এটা নাম আছিল, গোটেই অসমৰ মানুহ তাইক চিনি পাইছিল নিশামণি হালৈ বুলি। স্বগৃহত নিশামণি হালৈৰ নিথৰ দেহ। সকলোৰে চকুত এতিয়া মাথো চকুলো। নিশা তামোলপুৰত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত নলবাৰীৰ হাৰিভাঙাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দল। উল্লেখ্য যে বিহু হুঁচৰি দলটো গৈ থকা ট্ৰেভেলাৰখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় এখন ট্ৰেইলাৰৰ। থিতাতে নিহত হয় প্ৰতিভাৱান যুৱতী নিশামণি হালৈৰ। আনহাতে এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয় আন 11 গৰাকী বিহুৱা বিহুৱতী। ইয়াৰ উপৰি 5 জনৰ অৱস্থা অতি সংকটজনক হোৱাত তেওঁলোকক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় GMCHলৈ। নাগাৰা নামৰ পাঠিকা হোৱাৰ লগতে জনপ্ৰিয় বিহুৱতী আছিল 25 বছৰীয়া এইগৰাকী নিশামণি হালৈ। কিন্তু অসমীয়া জাতিৰ আয়ুস ৰেখা বহাগ মাহতে যে নিশামণিৰ পৰিয়ালৰ জীৱনলৈ কাল অমানিশা নামি আহিব সেয়া কোনেও কল্পনাই কৰিব পৰা নাছিল। নিমিষতে নিয়তিয়ে কাঢ়ি নিলে নিশামণিক। কোনেও ভবা নাছিল শুকুৰবাৰৰ ৰাতিটো ইমান ভয়াৱহ হ'ব নিশামণিৰ পৰিয়ালৰ বাবে। নিশামণিৰ নশ্বৰ দেহ ঘৰ আহি পোৱাৰ পাছত মূৰত সৰগ ভাগি পৰিছে নিশামণিৰ পিতৃৰ। নিশামণিৰ পিতৃয়ে কয়, আমাৰ মইনা জনপ্ৰিয় হোৱাটো ভগৱানে সহ্য নকৰিলে। তাইক আমাৰ মাজৰ পৰা লৈ গুচি গ'ল। স্মৃতিশক্তি ভাল আছিল তাইৰ। নিশামণি হালৈ বুলি এটা নাম আছিল, গোটেই অসমৰ মানুহ তাইক চিনি পাইছিল নিশামণি হালৈ বুলি। মাইনাই নাম আছিল, সেই নামৰ অনুষ্ঠান শেষ কৰি কালিৰ দিনটোৰ মাজতে মানে এষাৰ মাতো দিব নোৱাৰিলোঁ তাইক। মই ভাষা নাই আমাৰ। আজি নিশামণি হালৈ বুলি এটা নাম আছিল, গোটেই অসমৰ মানুহ তাইক চিনি পাইছিল নিশামণি হালৈ বুলি। ৰাতি মোৰ ল'ৰাটোৱে মোক ফোন কৰি কৈছিল, মই কৰ্মসূত্ৰে বাহিৰত আছিলোঁ 1:30 বজাত। ল'ৰাটোক কোৱাত মই ইমিডিয়েট গাড়ী লৈ ঘৰত আহি তামোলপুৰ চিভিল হস্পিটেলত গ'লোঁ। তাতে ইও কয় ভালে আছে, সিও কয় ভালে আছে। এটা ল'ৰা সুধিলোঁ, বাবু মোৰ মূৰত চুই কচোন মূলো আছে নে? একদম দিছি। অভিশপ্ত 11 বহাগ। দুপৰ নিশালৈকে হাঁহি মাতি ৰচকী ৰাংঢালী হৈ নাচি ফুৰা যুৱতীগৰাকীৰ বাবে আদবাটতে ৰৈ আছিল জম। কোনেও যেন ধৰিবই নোৱাৰিলে হঠাতে এয়া কি হৈ গ'ল। নিমিষতে সকলো শেষ হৈ গ'ল।